আজি আমি যাম কলৈ যাম কোৱা আমি আজি যাম ভ্যাকসিন লবলে তো আমি দেৰি নকৰো এতিয়া গৈ থাকো ভ্যাকসিন লবলে তো আজি আমি যাম ভ্যাকসিন লবলৈ হালগাঁৱলৈ যাম মই তাত যেহেতু শুৱালকুছিত বহুত মানুহ সেইকাৰণে মই হালগাঁৱলৈ যাম তাত মোৰ মাহঁতৰ ঘৰ তাতো এপাক সোমাই আহিমগে হালগাঁও পালোঁ ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া বিধায়িকা মহোদয়ে যাতে ৰাস্তাটোৰ পিনে অকণমান চকু দিয়ে হালগাঁৱৰ পৰা বামুণীলৈকে গোটেই ৰাস্তাটোৱে বেয়া হালগাঁৱৰ এম ই স্কুল আমাৰ ভেকচিনেশ্যন চেণ্টাৰ ইয়াতে মই ভেকচিন ল'ম তো আপোনালোকে চাই থাকক মই কেনেদৰে ভেকচিন লওঁ চাওক কিমান দীঘল শাৰী ইয়াত বহুতো মানুহে ভেকচিন ল'বলৈ ৰৈ আছে বেজি লোৱা হৈ গ'ল কিছু অসুবিধাৰ কাৰণে মই আপোনালোকক বেজি লোৱাটো দেখুৱাব নোৱাৰিলোঁ মই বেজি লৈ ওলাই আহিলোঁ তো এতিয়া আমাৰ ভেকচিন লোৱা হৈ গ'ল এতিয়া আমি আমাৰ মাহঁতৰ ঘৰলৈ গৈ আছোঁ মই ভেকচিন লৈ আহিলোঁ মোৰ ভেকচিন লোৱা হৈ গ'ল তাৰপিছত মই মাহঁতৰ ঘৰলৈ আহিলোঁ তাত মই ভাত পানী খালোঁ এতিয়া আমাৰ বৌয়ে এফাকি নাম গাব বৌয়ে নাম নতুনকৈ শিকি আছে এতিয়া চাওক বৌয়ে নামটো কেনেদৰে গায় হ'বনে নমস্কাৰ মোৰ নাম শ্ৰী ধনজিতা হালৈ মই মানে যোৱা বছৰ এটা নামমণ্ডল নতুনকৈ আৰম্ভ কৰিছোঁ তাৰে অকণমান মানে কিবাখিনি গাই দিওঁ যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব প্ৰথমতে আমি নাম আৰম্ভ কৰোঁতে যিখিনি প্ৰাৰ্থনা কৰোঁ সেইখিনি গাই দিছোঁ प्रथम गुरु का नमस्कार करो हिरदिया शरणत जार उपदेशे ज्ञानर प्रकाशे गुचिलाय विद्या जत গুচিলায় বিদ্যা যত গমাই মই তোমাৰ নয়নো নাখাম যদি হেনো হেলে যায় তোমাৰ হেনো মাথা খাই না বান্ধা না মাৰা আই মোকহে গমাই মই তোমাৰ নয়নো নাখাওঁ মই তোমাৰ নয়নো নাখাওঁ তো এতিয়া আমাৰ উভতনি যাত্ৰা এতিয়া আমি আৰু ঘৰলৈ গৈ থাকিম দিনটো এনেদৰে পাৰ কৰিলোঁ এতিয়া গৈ থাকোঁ
বিশ্ব শংকৰ মন্দিৰ শংকৰদেৱৰ জন্ম উৎসৱত কেনেকুৱা পৰিৱেশ হয় আপোনালোকক পিছত দেখুৱাম। তো এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।